নমস্কাৰ, মই নিহাৰিকাই আকৌ এবাৰ মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। ভকুৱা মাছৰ সৈতে মাছৰ জালৰ আঞ্জা, পিঁয়াজ আদা নহৰুৰ সৈতে ৰেচিপিটো আপোনালোকৰ যদি ভাল লাগে আপোনালোকে বনাই ট্ৰাই কৰি চাব কেনেকুৱা লাগে। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। মই পিঁয়াজ 3টা ব্যৱহাৰ কৰিম। এই 3টা পিঁয়াজ নিকাই কিনে আমি কাটি লওঁ। এতিয়া মই এনেকুৱা ধৰণৰ চপাৰত কাটি ল'ম, একদম খিচখিচিয়াকৈ। এনেকুৱাকৈ মই সৰু সৰুকৈ কাটি ল'ম। চাওক, এতিয়া আমাৰ পিঁয়াজখিনি ৰেডি হৈ গ'ল। এতিয়া আমি বনাবলৈ আৰম্ভ কৰোঁ। পোনপ্ৰথমে মাছখিনি আমি ভাজি ল'ম। মই মাছখিনি ভজা নেদেখাওঁ। মাছখিনি ভাজোঁতে তেল দিয়ে লৈছিলোঁ। একেলগে দিলে ভাল হয়, তেলটো ভালদৰে পকি যায়। এতিয়া আমি আৰম্ভ কৰোঁ ৰান্ধিবলৈ। চাওক, মোৰ তেলখিনি গৰম হৈ গৈছে। ইয়াত মই কাটি থোৱা পিঁয়াজখিনি দি দিম। পিঁয়াজখিনি দি এতিয়া মই লৰাই দিলোঁ। এতিয়া মই অকণমান হালধিৰ গুড়ি দিম। মই বেছি নিদিওঁ কাৰণ মই মাছখিনি ভাজোঁতে মই দিছিলোঁৱে। এইখিনি মই একদম ল' ফ্লেমত ৰাখি কেনে মই এইখিনি ভাজি ল'ম। পিঁয়াজখিনি মন কৰিব, পিঁয়াজখিনি ৰঙচুৱা হোৱাৰ পিছতহে আমি আদা নহৰুখিনি দিম। আপোনালোকে ইচ্ছা কৰিলে পিঁয়াজখিনি পেষ্ট বনাই ল'ব পাৰে, কিন্তু মই পেষ্ট বনোৱা নাই। এইখিনি ভালদৰে ৰঙচুৱা হ'বৰ বাবে এইখিনি আপুনি এৰি দিব। মোৰ আৰু আহি থকা ভিডিঅ'বোৰ চাবৰ বাবে মোৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি লওক। মই আপোনালোকক কৈ দিওঁ মই ইয়াত কি এড কৰিম। মই মছলা আদা নহৰু পেষ্ট বনাই লৈছোঁ, মই সেইখিনি ইয়াত এড কৰিম। আৰু জিৰাৰ গুড়ি, ধনিয়াৰ গুড়ি আৰু মিট মছলা দিম। আৰু শেষত অকণমান সামান্য পৰিমাণৰ গৰম মছলা দিম। চাওক, এই পিঁয়াজখিনি ৰঙচুৱা হ'বলৈ আৰম্ভ কৰিছে। ইয়াত মই আদা নহৰু এচামুচ এড কৰিম। বেছি নিদিব, বেছি দিলে ভাল নালাগে। তাৰপিছত এইখিনি লৰাই দিব। আদা নহৰুখিনি ৰঙচুৱা হোৱালৈকে ভাজি থাকিব। আদা নহৰুখিনি ভালদৰে নাভাজিলে আঞ্জাখনত তাৰ সোৱাদটো নুঠে। ইয়াত মোৰ গোটেই মছলাখিনি এড কৰা হৈ গ'ল। এতিয়া মই অকণমান নিমখ দিম। মনত ৰাখিব, মাছ ভাজোঁতে নিমখ দিলে তাৰপিছত অকণমানহে দিব, বেছি নিদিব। ইয়াৰ পাছত মই পানী এড কৰিম অকণমান। প্ৰথমতে মই অকণমান পানী দি কিনে ইয়াত ভালদৰে মছলাখিনি মিক্স হ'বৰ বাবে দিছোঁ। হাই ফ্লেমত দিব। চাওক, এইখিনি উতলিবলৈ আৰম্ভ কৰিছে। ইয়াত মই এটা জলকীয়া ব্যৱহাৰ কৰিছোঁ। মাছখিনি এতিয়া দি দিওঁ। এতিয়া লাহে লাহে এইখিনি লৰাই দিম। ইয়াত এতিয়া পানী এড কৰিব লগা হৈ গ'ল। আমি ইয়াত পানী এড কৰিছোঁ। মনত ৰাখিব, পানী এড কৰাৰ সময়ত জুইটো হাই ফ্লেমত ৰাখিব লাগে। এইখন আঞ্জাৰ মানে বেছি জোলটো খাব নালাগে নহয়, আচলতে খাই ভাল নালাগে। থপথপীয়া হ'লেহে এইখন আঞ্জাৰ সোৱাদটো ফুটি উঠে।
ইয়াক আমি এতিয়া উতলিবলৈ দি দিলোঁ। যিমানে উতলিব সিমানে আঞ্জাখন খাবলৈ ধুনীয়া হ'ব। মই ইয়াত জ্বলা বেছিকৈ ব্যৱহাৰ কৰা নাই। মোৰ মানে দেউতাই জ্বলা বেছি নাখায়। আপোনালোকে ইয়াত জ্বলা দিব পাৰে, একো কথা নাই। চাওক কি ধুনীয়াকৈ উতলিছে। ৰেডি হৈ গ'ল এতিয়া আমাৰ আঞ্জাখন। এতিয়া চাওক কেনেকুৱা ধৰণৰ কালাৰ উঠিছে। কালাৰতে গম পাই নহয়নে কেনেকুৱা হ'ব আঞ্জাখন খালে। চাওক কি ধুনীয়া কালাৰ উঠিছে। ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগে প্লিজ লাইক কৰি দিব। ধন্যবাদ বন্ধু বান্ধৱীসকল মোৰ এই ভিডিঅ'টো ইমান ভালদৰে চাই থকাৰ বাবে।